48 টংলা LACৰ বাগৰুম্বা যি প্ৰেক্টিছ প্ৰথম আৰম্ভ হ'ব এইমাত্ৰ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু ঝুমৰৰ পিছত বাগৰুম্বা নৃত্যৰ কথা কৈছিলে আৰু 10,000তকৈ অধিক ছোৱালী আৰু মহিলাৰে সৈতে 17 তাৰিখে গুৱাহাটীৰ একেখন ফিল্ডতে সৰু সজায়ত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ সেই জনগোষ্ঠীৰ হিচাপে ধন্যবাদ দিছোঁ। সকলো জনগোষ্ঠীৰ কলা সংস্কৃতিক ৰাজ্য ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ চিনাকি কৰাই দিয়াৰ কাৰণে যি মহৎ প্ৰচেষ্টা কৰিছে তাৰ বাবে মই টংলা সমষ্টিৰ দায়িত্বত থকা বিধায়ক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 17 তাৰিখৰ যিটো কাৰ্যসূচী তাৰ কাৰণে আমাৰ ইয়াৰ পৰা টংলা সমষ্টিৰ পৰা অতি কমেও যি 1500 গৰাকী ছোৱালী যাব, তেওঁলোক আজিৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিব। আমি আশা ৰাখিছোঁ প্ৰত্যেকগৰাকী বড়ো ছোৱালী আৰু মহিলাই বাগৰুম্বা নৃত্য জানে, যেনেকৈ প্ৰত্যেকগৰাকী অসমীয়া ছোৱালীয়ে বিহু নৃত্য জানে। মাত্ৰ প্ৰয়োজনটো আছে ডিচিপ্লিনটো। 10,000 11,000 ল'ৰা ছোৱালীৰ মাজত ডিচিপ্লিনটো আনি দিবৰ কাৰণে আচলতে ৰিহাৰ্চেলটো, গতিকে এইটো সুকলমে হ'ব বুলি আশা ৰাখিছোঁ। আৰু আগন্তুক দিনত আমি গোটেই বিশ্ব দৰবাৰত এই বাগৰুম্বাই আৰু এটা পদক্ষেপ আগুৱাই যাব বুলি আশা ৰাখিছোঁ। আৰু লগে লগে যিসকল বাদ্যযন্ত্ৰীৰ যিসকল লিডাৰ আছে, ইয়াৰ অৰ্গেনাইজাৰ আছে, তেখেতসকলকো ধন্যবাদ জনাম। তেখেতসকলৰ কাৰণেই একত্ৰিতভাৱে আমাৰ টংলা সমষ্টিৰ এই নৃত্যৰতা যিখিনি মহিলা আছে, ছোৱালী আছে, তেওঁলোকে আগুৱাই যাব মই আশা ৰাখিছোঁ।